নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ পাৰুলদীপ ভ্লগ চেনেলটোলৈ আৰু আজি হৈছে দীপাৱলী মোৰ ফালৰ পৰা আপোনালোকলৈ দীপাৱলী শুভেচ্ছা থাকিল আৰু এইফালে মোৰ ছোৱালীয়ে কলগছত খেজুৰ পাত লগাই দিছে মোমাইকে তাত ফুলৰ পাহ কেইটামান ছিগি আনি এনেকৈ লগাই আছে লগতে আছে মোৰ দাদা ল'ৰা এটা দুইটাই মিলি সেয়া ফুল লগোৱাত ব্যস্ত হৈ আছে ময়ো তাকে অলপ ভিডিঅ' কৰি দিলোঁ এইফালে দুটাই কথা পাতি লগাই আছে কি কথা পাতিছে সিহঁতেহে জানিব আৰু বেটাইও সিহঁতক অলপ সহায় কৰি দিছে আৰু তাৰ হাতত এয়া বালি লাগিলে মোক দেখাইছে কলগছত যেতিয়া চাকি দিয়া হ'ব তাতে বাঁহৰ কামি লাগিব কলগছত মানে বাঁহৰ কামি কেইডাল কাষে অলপ মানে খুচি দিয়া পাছতে তাতে চাকি দিয়া হ'ব সেয়েহে ভাইটিয়ে দুটুকুৰা বাঁহৰ টুকুৰা আনি সেয়া কামিৰ কাৰণে বাঁহ কাটি আছে মোৰ কোচত এয়া হৰ্ষিতা মোৰ ভতিজী হয় তাই গাটো ইমান ভাল নহয় চৰ্দি কাহ হৈ আছে আৰু তাই মনটো মাৰি আছে মই কিবা কিবি কৈ আছোঁ তাইক জোকাই আছোঁ অলপ হাঁহি দিয়ক বুলি তাই কিন্তু এবাৰো হাঁহি দিয়া নাই গাটো ভাল নহয় ঔষধ খুৱাইছে মানে সম্পূৰ্ণ ভাল হোৱা নাই কিন্তু সেয়া বেমাৰটো হওঁতে পুতুককৈ হয় কিন্তু ভাল হ'বলৈ অলপ টাইম লাগে আৰু সেয়েহে ভাল হ'ব লাহে লাহে সৰু বৌৱে ধুনীয়াকৈ আমাক কলগছজোপাত তলখিনি মচি দিছে যিহেতু সেই কলগছজোপাতে ৰাতি বন্তি জ্বলোৱা হ'ব ওপৰখিনি ইমান ধুনীয়াকৈ সজোৱা হৈছে তলটোতো অলপ মচি নিদিলে ভাল নালাগিব সেয়েহে আমাৰ বৌৱে ধুনীয়াকৈ আমাক কলগছজোপা তলটো মচি দিছে বৌ হৈছে মোৰ মামাৰ সৰুটো ল'ৰা মানে মোৰ সৰুদাৰ ঘৈণীয়েক আৰু সেয়া বৌহঁতৰ কলগছজোপা ধুনীয়াকৈ তলখিনি মচি থৈ আহিলে তাৰপিছতে বৌৱে আমাৰ কলগছজোপা তলখিনিও ধুনীয়াকৈ মচি দিছে তাৰ বাবে বৌক ধন্যবাদ দিছোঁ আৰু মই আছোঁ মোৰ মা ঘৰত এইবাৰ দেৱালীটো মই মাহঁতৰ ঘৰতে পাতিম বুলি ভাবিছোঁ আৰু এটা কথাই ভাল লাগে মানে কি বৌহঁতেও এনেকৈ আমাৰ ঘৰত মানে সহায় কৰি দিয়ে ইটো সিটো কৰি সেইখিনি মিলা প্ৰীতি থকাৰ কাৰণে বহুত ভাল লাগে সদায় এনেকৈ যেন মিলা প্ৰীতিৰে দিনবোৰ পাৰ কৰি যায় মানুহৰ জীৱন কাৰ কেতিয়া কি হ'ব কোনো নাজানে সেইকাৰণে জীয়াই থকা দিনকেইটা এনেকৈ মকামিলা হৈ থকাটোৱে মই বিচাৰোঁ আৰু সদায় যাতে এনেকৈ থাকে কলগছজোপা ধুনীয়াকৈ সজাই পৰাই দিয়া হ'ল এয়া ৰাতিহে ভাল লাগিব যিহেতু চাকি কেইগছ যেতিয়া জ্বলি থাকিব তেতিয়াহে দেখি বেছি ভাল লাগিব আৰু এই তলত ধুনীয়াকৈ মচা হ'ল তাতে অলপ ফাকু গুৰি দি কিবা এটাকৈ ডিজাইন কৰি দিয়া হৈছে আৰু এয়া ধুনীয়াকৈ অলপ ডিজাইন কৰি দিছে ইমান ধুনীয়াও নহয় তথাপিও আমাৰ বাবে এয়াই ধুনীয়া আৰু এয়া এতিয়া আৰম্ভ হ'ল সন্ধিয়া পৰ্ব আৰু চাকি কেইগছি কলগছজোপা কাষলৈ লৈ গৈ আছে ইমান ধুনীয়া লাগিছে সঁচাকৈ এন্ধাৰতহে চাকি গছি জ্বলি থাকিলে ভাল লাগে আৰু এয়া কলগছজোপা কাষ পালেহি এতিয়া এগছিকৈ গোটেই কলগছজোপাত যিমান কেইডাল কামি থকা হৈছে কামি কেঁচতাত মানে এগছিকৈ এনেকৈ চাকি কেইগছি দি যোৱা হ'ব গোটেই কলগছজোপাতে
হেপী দিৱালী ধামাকা হৈ আছে পুৰা আগলৈ যাবলৈ ভয় লাগিছে এতিয়া মানে বম ফুটাই আছে কৈ মৰিলে এইকেইটা বাহ এয়া আমাৰ আইনো আৰু এফালে আছে নৌবেটা কলৈ গ'ল নৌবেটা পলাল চুকত লুকাই আছে ইয়া চুকত লুকাই থাকিলে দেখা পাব ইয়া দেখিয়ে আছে এয়া এয়া দুজনীয়ে চুকত লুকাইছেগৈ এইফালে আকৌ আইনুৱে নাহিলেও নহ'ব যে বন্তি শেষ হ'ল উপায় নাই আৰু আহি গৈছে ইয়া হেপী দেৱালী বুলি কৈ দে আকৌ হেপী দেৱালী সকলোলৈকে শুভেচ্ছা থাকিল আমাৰ মামাৰ ঘৰ পুৰা চাকি জ্বলাই ধুনীয়া কৰি থৈছে আৰু এইফালে বৌহঁতে পুৰা ভিডিঅ' নহয় ফটো উঠাত লাগিছে এয়া আমাৰ বৌহঁত হাই হেপী দেৱালী কৈ দে আকৌ হেপী দেৱালী কাক কৈছ এইফালে মানে একদম পুৰা ফটো উঠিছে ফটো উঠাত ব্যস্ত হৈ আছে আৰু এইফালে মোৰ ল'ৰা মামীয়েকৰ কোচত ভয়তে বম ফুটাই আছে কাৰণে ভয় কৰিছে এয়া পুৰা হুলস্থুল হৈ আছে আৰু দেৱালী বছৰটোৰ কাৰণে দীপাৱলীক বিদায় দিলোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি মই মোৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ বাই বাই